खुलुमबाय स्टुडिअ दं आं राजीब बसुमतारी आरो बे समाव बिपिएफ दोलोनिफ्राय गोबां मानि जगदान जाहैदों इउपिपिएल दोलोआव नंगौ बे समाव नोंथांमोना मिथिगौदि थांनाय साननैसो सिगांसो रायजोनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा बिटिसि बिसायख'थिया बैथि बोसोरनि सेप्तेम्बर दाननि 30 खालारनि गेजेराव खालामनाय जागोन एबा खुंफुंनाय जागोन होननानै खोथा होनायनिफ्रायनो बिटिसि बिसायख'थिनि बारहावाया थाद'नाय गैयै बारनो हमदों नंगौ बे समाव फोरमायनांगोनदि बिपिएफ दोलोनि 100निबो बांसिन सोद्रोमाफोरा बिपिएफ दोलो नागारनानै श्रीरामपुरनि सिमुलतापुर होननाय मोनसे ओनसोलाव विल्सन हासदा बिथाङा एबा बिथांनि नुजाथिनायाव 100निबो बांसिन बिपिएफ दोलो नागारनानै बिपिएफ दोलोनिफ्राय इउपिपिएल दोलोआव जगदान जानायखौ जों बे समाव मिथिना मोननाय जादों आरो बेनि गेजेरजोंनो गोबां मानि बाथ्रा बुंदों जेराव बिपिएफ नागारनानै इउपिपिएल दोलोआव जगदान जाहैदों आरो जगदान जानायजों लोगोसे बिपिएफ दोलोआ थांनाय 17 बोसोराव माबायदि गोरोन्थि मावदोंमोन बै ओनसोलाव बेखौ लानानैबो बाथ्रा बुंदों विल्सन हासदा बिथाङा खमैबो 100 सुबुङा बिपिएफ दोलो नागारनायनि खौराङा बे समाव सफैदों जेराव बिटिसि बिसायख'थियारि गेजेराव माखासेल' दान दंसै बेनि सिगांनो सान हर इउपिपिएल दोलोआव गुबुन दोलोनिफ्राय जगदान जाफैनायखौ बे समाव नुनो मोननाय जादों बे हाबाफारियानो जाहैबाय श्रीरामपुरनि सिमुलतापुर होननाय मोनसे ओनसोलाव 100 सोद्रोमाफ्रा इउपिपिएल दोलोआव जगदान जादों आरो बे जगदान जानायनि गेजेरजों बिटिआरनि मावफुं सोद्रोमा विल्सन हासदा बिथाङा मा फोरमायो जोंनि खौरांनि गेजेरजों आबुङै मिथिना लानि খুবই ভাল এটা অনুভৱ পাই আছো আৰু বিশেষকৈ আমাৰ বিটিআৰ যেটো শান্তি চুক্তিৰ পঞ্চম যেটো বৰ্ষপূৰ্তি হোৱা দিনা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ তেখেত উপস্থিত হৈ যেটো কৈ গ'ল মিডিয়াৰ সন্মুখত যে আমাৰ অহা ছেপ্টেম্বৰত বিটিচিৰ নিৰ্বাচন হ'ব পাৰে বুলি কিন্তু আমি তাৰ আগৰ পৰাই প্ৰায় 1.5 মাহ আগৰ পৰাই আমাৰ বিটিচিৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া বা ইউপিপিএল দলৰ যি সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে যে আমি সকলো প্ৰাইমাৰীত এটা মিটিং কৰিব লাগিব আৰু সকলো প্ৰাথমিক পৰ্যায়ত মিটিং কৰি ৰাইজৰ লগত মিলিত হৈ তেখেতসকলৰ দুখ বেদনা জানি বা তেখেতসকলৰ যি ওজৰ আপত্তি সেইবিলাক জানি বা আমাৰ কি কাম হৈ আছে আৰু কত আমি অলপ গেপ কৰি আছোঁ বা কতবা আমি কাম কৰিব পৰা নাই গোটেইখিনি কথা তেখেতে জানিব দিছে আৰু সেইকাৰণে তেখেতে কৈছিল যে প্ৰত্যেক প্ৰাইমাৰীত তোমালোকে মিটিং কৰি সকলো ৰাইজক আমাৰ চৰকাৰ ফালৰ পৰা কি কাম কাজ হৈ আছে সেইটো বিষয়ে অৱগত কৰাৰ লগে তেখেতসকলৰ ওজৰ আপত্তি আৰু তেখেতসকলৰ লগত অলপ বাৰ্তালাপ কৰা আৰু লোকাল সমস্যাবিলাক জানিবলৈ যত্ন কৰা তো সেইটো কাৰ্যসূচী আমি অলৰেডি আৰম্ভ কৰিছিলোঁ আৰু তাৰ লগেই বিভিন্ন মানুহে অলৰেডি তেখেতসকলে ইচ্ছা প্ৰকাশ কৰিছে যে আমি জয়নিং কৰিম দলত যোগদান কৰিম তো সেইকাৰণে আমি অলৰেডি যোগদান কাৰ্যসূচীটো বহুত আগতে আৰম্ভ কৰি দিছিলোঁ তো সেইকাৰণে এতিয়া ক'ব লাগিব যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰাৰ পিছত যে তেনেকা তৎপৰতা হৈছে এনেকুৱা নহয় আগৰ পৰাই আমাৰ এইটো এক্টিভিটি অলৰেডি চলি আছে আৰু এইটো নেক্সট পৰ্যায়ত আমি বুথ লেভেলত কৰিম প্ৰত্যেকখন গাঁৱত আমি যাম ৰাইজৰ লগত মিটিং কৰিম আৰু যাতে আমাৰ দলৰ লগত বা চৰকাৰৰ লগত কোনো যাতে গেপ নাথাকে ৰাইজৰ এটা সুসম্পৰ্ক যাতে বজাই ৰাখিব পাৰোঁ সেইটো আমাৰ যত্ন কৰা হৈ আছে আৰু এটোৰ জৰিয়তে এইখিনিও ক'ব খুজিছোঁ যে আমাৰ যেটো যিমান কৰ্মকৰ্তাসকল আছে যিসকল আমাৰ মানে নেতৃবৰ্গসকল আছে মেম্বাৰসকল আছে তেখেতসকলেও কি ধৰণে ৰাইজৰ লগত এটা সুসম্পৰ্কত আছে না নাই সেইটোৱে এটা আমি টেষ্ট কৰি আছোঁ চাই আছোঁ যে কোনে কিমান ৰাইজক আনিব পাৰিছে বা তেনেকা ৰাইজৰ লগত এটা ভাল সুসম্পৰ্ক ৰাখিব পাৰিছে তো গোটেইখিনি আমি এইটো চাই আছোঁ আৰু সেই মৰ্মে এতিয়া প্ৰগ্ৰাম চলি আছে জয়নিং কাৰ্যসূচীও চলি আছে মিটিঙো চলি আছে